স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। ৰাজ্যত হ'বলগীয়া 1 লাখ নিযুক্তিৰ প্ৰায় সংখ্যকে হ'ব শিক্ষা, গৃহ আৰু স্বাস্থ্য বিভাগত। আজি সংবাদমেলৰ আগত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে PNRD বিভাগত 2654টা পদত অতি সোনকালে নিযুক্তি প্ৰদান কৰা হ'ব। চাওকচোন তেখেতে কি কৈছে ভিডিঅ'টোত। থাৰ্ড গ্ৰেডত আমাৰ 1004টা আমাৰ ইতিমধ্যে পোষ্ট আমাৰ আছে আৰু তাৰ উপৰিও আমি 1300 কণ্টেক্সচুৱেল, তাৰমানে সৰ্বমুঠ আমাৰ 2304টা আমি চাকৰি দিয়াৰ কাৰণে তাৰ ভিতৰত থাৰ্ড গ্ৰেড আৰু লগতে ঠিকাভিত্তিক আছে আৰু ফ'ৰ্থ গ্ৰেড আছে 350। ফ'ৰ্থ গ্ৰেড 350 এইখিনিক আমি আমাৰ 1 লাখৰ সংস্থাপন দিয়া ব্যৱস্থা কৰা হ'ব, সেই 1 লাখৰ ভিতৰতে অন্তৰ্ভুক্ত আমি কৰি ৰাখিছোঁ। আমাৰ হৈছে 2304 হৈছে এইটো আমাৰ থাৰ্ড গ্ৰেড। থাৰ্ড গ্ৰেডৰ ভিতৰত 1004টা আছে আমাৰ মানে ৰেগুলাৰ আৰু 1300 থাকিব কণ্টেক্সচুৱেল ঠিকাভিত্তিক আৰু 350 হৈছে ফ'ৰ্থ গ্ৰেড। অৰ্থাৎ অলটুগেডাৰ আমাৰ 2654। তেখেতৰ মন্তব্যৰ পৰা এইটোৱে বুজিলোঁ যে পোনপ্ৰথমেই এই PNRD নিযুক্তিসমূহ দিব। গতিকে আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক। আগন্তুক আহিবলগীয়া অসম চৰকাৰৰ চাকৰিসমূহৰ ৰিটেন এক্সামৰ কাৰণে এটা PDF প্ৰস্তুত কৰা হৈছে। 20,000 প্ৰশ্ন উত্তৰৰ কাৰেণ্ট এফেয়াৰ বা জেনেৰেল নলেজ, ৰিজনিং, মেথছ এইবিলাকক লৈ 20,000 প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰা হৈছে এটা PDFত খুব সুন্দৰকৈ। যদিহে আপোনালোকে কিনিব বিচাৰে ডিছক্ৰিপশ্যনত লিংক থাকিব, তাত মোক মেছেজ কৰিব, হোৱাটছআপ কৰিব। আৰু এইটো 149 হ'ব দামটো। মানে খুব সহজে মোবাইলতে পঢ়িব পাৰিব আৰু 20,000 খুব মানে ইম্পৰ্টেণ্ট প্ৰশ্ন 20,000ৰ প্ৰস্তুত কৰা হৈছে। যদিহে আপোনালোকে কিনিব ইচ্ছা কৰে মোক হোৱাটছআপ কৰিলে হয়। তো আজিলৈ ইমানেই, ধন্যবাদ।